চাওক সেইদিনা মই এটা ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টো আধাতে ৰখি গৈছিল কাৰণ মেমৰি ফুল হৈছিল কাৰণে এতিয়া চাওক এই ভগ্নাংশ ধৰি লওক x + y এতিয়া লবত x যোগ দিব দিছে এই লবত x + 1 তাৰপিছত হৰত x - দিব দিছে y - 1 = 1 1 মানে তলত 1 এটা আছে তো এইটো ভগ্নাংশ ধৰি লৈছো দেই তে x + 1 বজ্ৰপূৰণ x + 1 into 1 x + 1 হল y - 1 into 1 y - 1 হল x - y = -2 হল তে আৰু এটা দিছে ভগ্নাংশটোত হৰত x যোগ দিলে হৈ গৈ হাফ x/y হৰত x যোগ দিলো ই হল হাফ হল এতিয়া এটো বজ্ৰপূৰণ x 2 twice x y + 1 equal y + 1 into 1 into 1 y + 1 হল এতিয়া twice x ইভাগে y টো লৈ আনক প্লাস আছিল মাইনাস হল -y = 1 এতিয়া 2 - y 2 - 1 সমীকরণ এইটো 1 নম্বৰ সমীকরণ এইটো আৰু এইটো 2 নম্বৰ সমীকরণ এইটো 2 নম্বৰ সমীকরণ twice x - y minus 1 নম্বৰ সমীকরণ x - y equal 1 এইটো মাইনাস দে 1 minus 2 এতিয়া ব্ৰেকেট উঠাই দিয়ক twice x minus y minus x minus y equal 1 plus 2 মানে মাইনাস প্লাস হল তাৰপিছত y একে বস্তু আছে প্লাস মাইনাস কাটা গল তাৰপিছত twice x minus x থাকিল 1 2 3 ইটো x = 3 ওলাল আপোনালোকে 1 নম্বৰ সমীকৰণ বহাই 2 নম্বৰ সমীকৰণ বহাই যোনটো সহজ পায় এইটোতে বহুৱাক এতিয়া x - 3 মই 1 নম্বৰ সমীকৰণ বহুৱাই পাও এতিয়া 1 নম্বৰ সমীকৰণটো কি আছে চাও 1 নম্বৰ সমীকৰণ আছে x - y = এতিয়া x ৰ জাগাত কিমান পালো 3 minus y equal -2 এতিয়া 3 y টো এটা ৰাখি কিনে এতিয়া -2 + 3 = 5 গতিকে ভগ্নাংশটো হল 3/5 যদি এই ভিডিওটো ভাল লাগিছে আপোনালোকে লাইক আৰু সাবস্ক্ৰাইব জৰুৰ কৰিব ধন্যবাদ।